Hello friends, welcome back to my channel. আজি মই এটা সহজ পদ্ধতিৰে কুকাৰতনো কেনেকৈ খিচিৰি বনাব পাৰি তাৰ এটা ৰেচিপি বিষয়ে ক'ম আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমতে এখন থালিত নিজৰ পৰিমাণ মতে গ্ৰীণ মটৰ আৰু গাজৰ আৰু এইফালে এটা পিঁয়াজ সৰুকৈ কুটি লৈছোঁ। তাৰ পিছত এইফালে আদা, নহৰু আৰু জলকীয়া আৰু অলপ পৰিমাণে গৰম মছলা আৰু মই ইয়াত সৰু আলু ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এটা কুকাৰত তেল দিছোঁ নিজৰ পৰিমাণ মতে আৰু এইখিনি গৰম হ'বলৈ ৰাখি থৈছোঁ। তাৰপাছত কুকাৰত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু তাৰপিছত এইবোৰ ভালকৈ লৰাই দিছোঁ। তাৰপাছত মই ইয়াত দিম আদা নহৰু পেষ্ট। এইফালে দেখিছেনে ভিডিঅ'টোত আপোনালোকে, ইয়াত আদা নহৰু পেষ্ট দি দিছোঁ। মই বেছিকৈ একো নাই দিয়া, পৰিমাণ মতে দিছোঁ। তাৰপিছত এইখিনি ভালকৈ মিক্স হ'বলৈ ইয়াত লৰাই দিছোঁ। তাৰপিছত মই কাটি থোৱা জলকীয়া দুটা এনেকৈ কাটি দিছোঁ, দেখিলেনে? আকৌ মই ইয়াত দিলোঁ কাটি থোৱা গাজৰখিনি, আলু আৰু এইখিনি গ্ৰীণ মটৰখিনি দি দিলোঁ আৰু এইখিনি এতিয়া মই ভালকৈ লৰাই দিম। সেইকাৰণে লৰাই আছোঁ। ভালকৈ লৰাই দিলেহে এইখিনি মানে ভালকৈ তেলখিনি গোটেই চব্জিখিনিতে মিক্স হৈ যাব। সেইকাৰণে ভালকৈ মিলাই দিব লাগিব। এনেকৈ মিলাই দিব আপোনালোকে। তাৰপাছত মই ইয়াত অলপ পৰিমাণৰ চাউল আৰু মচুৰ দাইল ইয়াত দি দিছোঁ। তাৰপিছত এইখিনি ভালকৈ লৰাই দিছোঁ মই ভালদৰে এনেকৈ, যাতে গোটেইখিনি মিক্স হৈ যায়। এনেকৈ ভালকৈ লৰাই থাকিব 20-30 ছেকেণ্ডমান এনেকৈ। তাৰপিছত এইখিনিত মই আন্দাজমতে হালধি দিছোঁ, বেছি দিয়া নাই, আৰু নিমখো দিছোঁ নিজৰ আন্দাজমতে। আপোনালোকে চাই ল'ব, নিজৰ পৰিমাণ মতে দিব এইবোৰ। এনেকৈ দিলোঁ। তাৰপিছত এইখিনি আকৌ ভালকৈ লৰাই দিম, যাতে হালধিখিনি চব্জিখিনিৰ লগত মিক্স হৈ যায় আৰু হালধি গোন্ধটো যাতে নাথাকে, সেইকাৰণে ভালকৈ এনেদৰে অলপ সময় লৰাই থাকিব। তাৰপিছত আপোনালোকে ইয়াত আন্দাজমতে পানী দিব। যিমানখিনি পৰিমাণ দিছে তাতকৈ অলপ বেছি পানী দিব, কিয়নো খিচিৰিত অলপ পানী হ'লে বেছি ভাল লাগে, ভালকৈ সিজিবলৈ মানে পায় আৰু সেইকাৰণে পানী দিব। তাৰপিছত মই কুকাৰৰ ঢাকনখন এনেকৈ মাৰি দিলোঁ। তাৰপাছত 4-5টামান চিটি অহালৈকে এনেকৈ গেছটো ল' ফ্লেমত থৈ দিব। এয়া মোৰ প্ৰথম চিটিটো আহি গ'ল। 5টামান চিটি অহাৰ পিছত মই গেছটো অফ কৰি দিলোঁ। আপোনালোকে প্ৰেছাৰটো সম্পূৰ্ণ নোযোৱালৈকে কুকাৰৰ ঢাকনাখন খুলি নিদিব, এনেকৈ ৰাখি থ'ব। আৰু এয়া মোৰ খিচিৰি ৰেডি। খিচিৰিখিনিৰ ওপৰত মই সৰুকৈ কাটি থোৱা ধনিয়াখিনি দি দিছোঁ। আপোনালোকে নিদিবও পাৰে, মই খাই ভাল পাওঁ কাৰণে এনেকৈ দি দিলোঁ। আৰু মই ইয়াৰ খিচিৰিখিনিৰ লগত এটা জলকীয়া আৰু অলপ পৰিমাণে জলফাই আচাৰ লৈছোঁ। আৰু আপোনালোকেও মই বনোৱাৰ দৰে এনেকৈ সহজ পদ্ধতিৰে খিচিৰি বনাওক আৰু ইয়াৰ টেষ্টি লওক। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।